মহকুমাৰ অন্তৰ্গত ৰামদন্দিকাৰী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড মুক্তিয়াৰ গাঁৱত কালি নিকা ২টা-২.৫টামান বজাত ধুমুহা বতাহ আহি চব গড় উৰুৱাই লৈ গ'ল। পকা গড় চব ভাঙি চিঙি চব টিং পাত লৈ গ'ল। মানুহ বহুত জখম হ'ল। তাৰ কাৰণে আমি সন্মিলিত গণশক্তি অসম দলৰ ৱাৰ্ড মেম্বাৰ হৈ আমি গাঁওখন ঘূৰি ফুৰি চাইছোঁ আৰু চৰকাৰৰ পাৰৰ পৰা যোন মানুহৰ গড় খেতি হৈছে এইকেইটা ক্ষতিপূৰণ চৰকাৰ গভৰ্ণমেণ্টে দিব বুলি আশা কৰিছোঁ। আৰু যাতে এতিয়া থাকিব পৰা ব্যৱস্থা নাই, কাপোৰ কানি নাই, চব ভিজি গ'ল, চাউল তাউল চব কিবা হৈ গ'ল, গৰু ম'হ চব কিবা জখম হৈ গ'ল। তাৰ কাৰণে চব কিবাবিলাক ক্ষতিপূৰণবিলাক গভৰ্ণমেণ্টৰ পাৰৰ পৰা সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। ২টা-২.৫টা বাজি ৰাতিত মানে ধুমুহা বতাহ বৰষুণ আহিলে, তাৰপিছত টিংটো চব এটা উৰুৱাই নিলে। পথাৰ মাজত বিচাৰি আনিলোঁ। তাৰপিছত এতিয়া এনেকাই আছে। এতিয়া ব্যৱস্থা লৈছে যেনিবা বাঁহ চাহ কাটি আছে, ৰাইজক ১জন ২জন সহায় কৰিবলৈ কাৰণে মাতিছে।